Ajay Talukdar YouTube. Ajay Talukdar YouTube. আমার ভিডিওটা ভালো লাগলে লাইক করিব আর শেয়ার করিব আর গতে আমার চ্যানেলটি সাবস্ক্রাইব করিব। আদি আদি এখন শোন। আরে এটা কি হল? মই বেংকক গৈছিলো তাতে ফাঁচোতে ভাঙাইতে শেষে হ'ল। এতিয়া কিনকে চলিম এইকেইটা দিন লকডাউন বা কেনে খুলে সেয়াই কৈছে এই কৰোণা মহামাৰী ভাইৰাছটো মই আমাৰ দেশখন শেষ কৰি পেলাইছে। আৰে আমাৰ এই দুখীয়া ঘৰৰ মানুহবোৰে বৰ বেয়া পৰিস্থিতি হৈছে। তুমি আৰে আমাক পইচা দিছে কিন্তু দুৰ্ভোগটো দিয়া নাই, মহিলাবোৰক দিছে। কিন্তু তো মোৰ কি হ'ব? আমাৰতো ঘৰত কোনো মহিলা নাই। হ'ব হ'ব, তই এতিয়া ইমান টেনশ্যন ল'ব নালাগে, মই আছো। এতিয়া তই যা পানী গিলাচ আন। নাই পানী আনি আছে, তই ইমান টেনশ্যন ল'ব নালাগে। এইবাৰ যি কৰিব লাগে মই কৰিম। তই মোৰ কাৰণে বহুত কৰিলি, তই এবাৰ ঘৰতে থাকিবি, এইবাৰ চব মই কাম কৰিম। আনিছ তই একো কৰিব নালাগে, যি কৰিব লাগে মই কৰিম। এতিয়া তই ঘৰত যা। নালাগে দাদা, তই একো কৰিব নালাগে, এইবাৰ মই চব কৰিম। মোৰ পঢ়া পাতিবোৰ এনেই এঠালে গ'ল। ফাৰ্ষ্টত মোৰ এটা চিন আছিল, কিন্তু এতিয়া সেই মোৰ সম্পূৰ্ণ হ'ল। কিমান টকা লাগিব আৰু আমাক এই লকডাউনত? হ'ব, তই একো কৰিব নালাগে, চব মই কৰিম। এতিয়া যাওঁ, ভাত বনাব লাগে। খাবলৈ ভাত নোহোৱা হৈছে, এতিয়া কষ্ট কৰি নবা কিবাকে দুবেলা দুমুঠি খাব পৰাকৈ গতাই লওঁ। ক'ত গৈছিলে? কাম কৰিবা? মই লাগে ইমান সৰু এটা তথাপিও কাম কৰিব লাগিব। এটা কাম কৰিব পাৰিবা নেকি? মোক তোমাৰ লগত কাম কৰিব লাগিব। কিন্তু এটা কথা, আমাৰ দাদাক কিন্তু তোমালোকে নকবা। কথাই দিয়ক। মালিকে কয় তেতিয়া মোক খবৰ দিব, কিন্তু এটা কথা কিন্তু দাদাক নকবা কথা। দাদা দাদা ভালে হৈছে। মই কামটো পালো, তেতিয়া আমি দাদা আৰু মই সুখত খাব পাৰিম। মই কিন্তু দাদাক কষ্ট নকওঁ, দাদাক ক'লে মোক যাব নিদিব। কোনোতো অহা নাই। কোনোবা আন পাইছো যে নাই নাই, কোনো কিবা এটা বনাইছো খাই। হয় নেকি? বা মোৰ কয় গেল দেখো নাই নহয় আজি আৰু মই নুঠাতে গেছি।
গৈছিলি তই দাখান লৈ কিনে হাতত ক'ত গৈছিলি কওঁ কিয় যাওঁ দিছে তক ক'ত গৈছিলি বিছ মাহ হ'লি কাম কৰিব গৈছিলো দাদা কাম কৰবা ক'ত গৈছিলে কাম কৰবা সেই জাগায় ঘৰ মানুহ আছিল কোন জেগাত গৈছিলো দাদা ময়ে গৈছিলো কিয়া মই নাছিলোঁ নেকি তই তই কৈছ না আকৌ কাম কৰিব নাজিবি আকৌ এই মই বেয়া নাপাবি দাদা তোৰ ইমান দুখৰ মই সহ্য কৰিব নোৱাৰো ইমান দিনে তই মোক পুহিলি মোক ক'ত আৰু দাখান দি ঘৰৰ পৰা কালি নলবি কালি মই কাম কৰিব যাম নালাগে দাদা মই যাম ভালকে যাওঁ তোক কাম কৰিব যাব আহিছি হাই ফ্ৰেণ্ড আমাৰ যোনটো আকৌ নতুন ৰূপত আমি উলিয়াই আনিলো আপোনালোকে আমাক আগৰ দৰে মৰম দিব আমাৰ ভাল লাগিব আমাৰ কিছুমান সমস্যা আছিল তাৰ বাবে আমি অলপ চেনেলটো স্থগিত ৰাখিবলগীয়া হ'ল আমি আজি বহুদিনৰ মূৰত এটা নতুন ভিডিঅ' বনালোঁ আমাৰ এই কৰোণা মহামাৰী ভাইৰাছৰ কাৰণে লকডাউন উপলক্ষে এই ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আমাৰ এই ভুল ভ্ৰান্তি হ'ব পাৰে বহুদিনৰ মূৰত কৰিছোঁ তাৰ বাবে আপোনালোকে মোক কমেণ্টত ভুলবোৰ দেখুৱাই দিব আৰু এতিয়া মহামাৰী কৰোণা ভাইৰাছৰ দিন আপোনালোকে ঘৰতে থাকক সজাগ হৈ থাকক সঘনাই হাতখন ধুব মাস্ক পৰিধান কৰক সামাজিক দূৰত্ব বজাই ৰাখক ধন্যবাদ।